নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব ৰেঙনিত সম্প্ৰচাৰিত হৈ থকা ৰজা-ৰাণী ধাৰাবাহিকখনত লৱ আৰু কুশৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেতাজনৰ প্ৰকৃত জীৱনৰ বিষয়ে হয়তো সকলোৰে জানিবলৈ মন যায়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে লৱ আৰু কুশৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেতাজনৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। তেন্তে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। লৱ আৰু কুশৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে বিকাশ বৰা। বিকাশ বৰাৰ নিকনেম অৰ্থাৎ ঘৰত মতা নাম হৈছে চুমু। বিকাশ বৰাৰ জন্ম হৈছিল 2 আগষ্ট তাৰিখে আৰু বিকাশ বৰাৰ ঘৰ হৈছে শিৱসাগৰত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। বিকাশ বৰাৰ প্ৰফেশ্যন হৈছে এক্টিং এণ্ড মডেলিং। বিকাশ বৰাৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে বিকাশ বৰাই স্কুলীয়া শিক্ষা লাভ কৰিছিল শিৱসাগৰৰ গভ HSNMP স্কুলত আৰু হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছিল বৰপাত্ৰ দলে হাইস্কুলত। আৰু বিকাশ বৰাই এক্টিং আৰু চলচ্চিত্ৰৰ অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰিছিল। বন্ধুসকল, ৰজা-ৰাণী ধাৰাবাহিকখনত লৱ আৰু কুশৰ চৰিত্ৰত অভিনয় কৰি থকা বিকাশ বৰাৰ অভিনয় চাই বাৰু কেনেকুৱা পাইছে? প্লিজ কমেণ্ট এটা কৰি জনাব। ধন্যবাদ।